গৈ একদম প্ৰথম মানে সন্মুখৰ বিচনাখনতে ধুনীয়াকৈ শুইছোঁ আকৌ খুলি গ'ল টোপনি মই একদম গম নাপাওঁ নহয় তাৰপিছত 2:30মান বজাত একদম খাওঁতকৈ এইখিনি খাহ মাৰি ধৰিছে নহয় তোৰ গেষ্ট্ৰিক আছে গেষ্ট্ৰিক নহয় মানে এইটো এই লেট্ৰিন কৰা এই ইমান বুজাই দিব নোৱাৰো আমি দেই তাৰপিছত লাহেকৈ গৈছোঁ গৈতো দৰ্জাখন খুলিছোঁ আই কি চমৎকাৰ খুলি দিব কি চমৎকাৰ কি পোহৰ মোৰতো লাজ লাগি গ'ল আকৌ দৰ্জাখন জপাই আহিলোঁ তাৰপিছত দ্বিতীয়বাৰ আকৌ সাহস গোটাই গৈছোঁ দেই গৈ দৰ্জাখন খুলিছোঁ কি বোলো কোনোবা টৰ্চ মাৰি আছে নি ভাত দিয়া এইবিলাক চকুটো মুদা খাতকৈ কৈ থৈ আৰু গুচি আহিলোঁ হাগি নিবি আজিকালি ইংলিছত বুজাই দিবি তাৰপিছত যে গৈ মই ধুনীয়াকৈ শুইছোঁ ৰাতিপুৱাতো মানুহজনী আহি দুখন গেলত দুটা চৰ মাৰিছে সেইকাৰণে বেঞ্চি ফুলি আছে তোৰ এখন গালত মই কৰিলে কিয় চৰ মাৰিছা ৰাতিপুৱাই মানুহে একদম মন চলি কোৱা নাই মই বোলো কিয় দুটা চৰ মাৰিছে কৈছে আপুনি কালি কি কৰিলে মই বোলো কি কৰিলোঁ কৈছে বোলে আপুনি আৰু বাথৰুম বুলি ফ্ৰিজতে হেৰি কৰিলে যাওক সেইকাৰণে ফুলি আছে তোক তোমাৰ খাব তোক মই যে এতিয়া আহিছোঁ নহয় বিৰাট ধুনীয়া ল'ৰা এটাও ক'ত পালি তাকে কি কৈছে বোলে হেৰি আৰু মই দীঘলীৰ পৰা ৰাইজে চিনি নাপায় মোক চিনাকি কৰি দিব মই বোলে কবিতা এটা গাম যেতিয়া ৰাইজে অনুমতি দিয়ে মই মাতি দিওঁ ন ৰাইজ মাতোনে এই অকণমান টকা ঠেকাটো নিচিনা নেকি মই মাতি দিওঁ দেই ভাইটি দাদা আহা আহে পিতা দেখিছা মানুহৰ দেখি মোৰ ভয়ে লাগিছে হেল্ল' হেল্ল' খাই নেপেলা দে